নমস্কাৰ, হৰেণ ডেকা ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি 5 লিটাৰী গেলানটোৰে মই পানী সিঁচা সঁজুলি মানে আমি লাহনি বুলি কওঁ, আৰু আমাৰ ফালে একচুৱেলি আমি লাহনি নকওঁ, আমাৰ ফালে খেনি বুলি কওঁ। ইয়াতে দুজনমান বন্ধুক মানে দেখাইছিলোঁ ফটোটো। ইয়াতে সিঁচা বুলি নে কি কয়, এই সিঁচাখন দেচোন এনেকুৱাকৈ কয়। আৰু মানে হোণ্ডা মেচিন বিলাক ওলোৱাৰ পৰা এইবিলাকৰ অলপমান আজিকালি ল'ৰা ছোৱালী মানে নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকে কিজানি এইখন মানে চিনিয়ে নাপাব। মানে মিউজিয়ামতে এইবিলাক বস্তু আৰু ৰাখি দেখাব লাগিব আৰু মানে এইখন অমুক এইখন তমুক। খেতি আমাৰ মানে আগত প্ৰশ্ন আহিছিল খেতি কৰা সঁজুলি, ভাত ৰন্ধা কিবা কিবি। আজিকালি সময়ৰ লগে লগে এইবিলাক সলনি হয়, একো নাই। তথাপিতো মই গাঁৱততো টিং কাঠি বনাই কিবা কিবিৰে বনাই মই মানে সৰুৰ পৰা এইবিলাক বনাইছোঁ নিজে হাতেৰি। বাঁহৰো মানে বনাইছোঁ। বাঁহৰখনত মানে বেছি মেহনতটো বেছি হয়। চাওক, মই এইটো চাইড মানে কাটি লৈছোঁ এই সন্মুখটো, আৰু যিফালে মানে সেই মুখখন আছে সেইফালেদি দেখা পাব ভিডিঅ'টো চাই থাকিলে। সেইটো চাইড কটা নাই, আৰু এইফালে এটা বেলেগ ডিজাইন দি কাটি ল'ম এনেকে। মানে এইখন বনোৱাৰ উদ্দেশ্য এটাই, ঘৰত যাম মেচিনৰ ভিতৰত, যদি বতৰ ঠিকে থাকে খাল সিঁচি মাছ ধৰাটো একদম খাটাং। ঘৰত বহুত খাল আছে, সৰু সুৰা মাছ ধৰিম, খেতিৰ কাম কৰিম, তামাম ফূৰ্তি কৰিম। মানে কৰোণাই যিটো মানে ৰূপ ধাৰণ কৰি আছে বৰ্তমান অসমত, কি ঠিক কাৰ কেতিয়া কি হয়। যা নহওক, থকা দিনকেইটা পুৰা এনজয় কৰি ল'ম। এই গুণাটো মই ভিতৰ ফালে দিম, আৰু যিটো মানে এডাল ক্লেম বনাই আনিছোঁ আমাৰ ইয়াত পাগলাস্থান বুলি কমাৰ আছে, তাতে বহুতখিনি সিহঁতে বেছি দাম নলয়। ইহঁতে কমতে মানে ধুনীয়াকৈ বনাই আছোঁ। মানে জোখটো লৈ গৈছিলোঁ মই, ক্লেম বনাই দিছে। সেই লোহাৰ ক্লেমটো বাহিৰ চাইডে দিম আৰু গুণাটো ভিতৰ চাইডে দিম, তেতিয়া বস্তুটোৰ গাঁঠিবিলাক মজবুত হ'ব। ধুনীয়াকৈ ফুটা কৰি লৈছোঁ সমানত। আমাৰ দুদিনমানৰ পৰা মানে কাৰেণ্টটো বিৰাট দিগদাৰ দি আছে, সেইকাৰণে মোৰ ফুটা কৰা মেচিনটো মানে থাকিও তাৰ মানে ব্যৱহাৰৰ উপযোগী হৈ মানে ব্যৱহাৰ কৰিব পৰা নাই। সেইকাৰণে ভোৰ কটা মানে মানুহে কয় ন অল্ড ইজ গ'ল্ড। পুৰণা এইগিলা বস্তু সৰুৰ পৰাই দেখি আহিছোঁ। এতিয়া মানে বৰ্তমানো আমি যিমান যি যন্ত্ৰ নোলাওক, কিন্তু আমি সেই কিছুমান বস্তু আগত সৰুৰ পৰা পোৱা বস্তু কিছুমানৰ প্ৰয়োজন আমাৰ বৰ্তমানো আছে, আৰু ভৱিষ্যতেও থাকি যাব। যিমান ডিজিটেল ইণ্ডিয়া নহওক কিবা নহওক, আপোনাৰ সময়ত কিন্তু সেই পুৰণাখিনিৰে বিৰাট দৰকাৰ। ফুটাকেইটা ঘন ঘনকৈ দিছোঁ দিয়ক, মানে ঘন হ'লে বস্তুটো ভাল হ'ব, মজবুত হ'ব। তাৰমানে কি হয়, বহুতে তাৰমানে তাড়াতাড়ি কামটো কৰিব চায়, মানে গাঁঠি চাঠিবিলাক পাতল পাতলকৈ দিয়ে। পিছত কি হয়, 2বাৰমান পানী সিঁচাওঁতে ভাঙি গ'ল। মানে এইফালে আপোনাৰ যিটো মানে কাম কৰোঁতে আপোনাৰ আধা ঘণ্টা লাগিল হয়, এইফালে 2 ঘণ্টা যায়। খেনি ঠিক কৰোঁতে, কোবাওঁতে, কাটাওঁতে, আৰু নতুন বাঁহ কাটাত। আৰু এই প্লাষ্টিকেৰে গাঁঠি আছোঁ। মানে আগত দেউতাহঁতে যেতিয়া মানে এনেকুৱা খেনি চেনি বনাইছিল, আমাৰ ওচৰত দুটামান বৰদেউতা আছিল, মানে ইমান ধুনীয়া ধুনীয়া কাম কৰিছিল। মানে এই গাঁঠিবিলাক বেতেৰে দিছিল, বেত কাটি আনি শুকাব, তাৰপিছত আৰু মানে খাটনি বহুত আছিল। এইটো বস্তুবিলাক মানে বেছি ভাল লগা হৈছিল, মানে প্লাষ্টিকতকৈ বেতৰ মানে যিটো মানে ডিজাইন। আৰু ইয়াৰ মাজতে এটা কথা কওঁ, এই বেত বাঁহ এইবিলাক মানে আমাৰ দেউতাই এতিয়াও মানে এইবিলাক অলপমান হেৰি কৰে। মানে জোনাক ৰাতি যে জোনাক চলি থাকে, জোনাকত নাকাটে। মানে জোনাকত কাটিলে বোলে পোকে বেছিকৈ ধৰে। আন্ধাৰ যেতিয়া চলি থাকে, বা তেনেকুৱা ধৰণৰ বস্তু কাটিলে তাৰমানে আন্ধাৰত কাটে। আন্ধাৰত কাটিলে বোলে মানে পোকে কমকে খাই বুলি মানে এটা, হয়তো ইয়াত কিবা চাইন্সো সোমাই থাকিব পাৰে, বা কিবা বিশ্বাসো হ'ব পাৰে। মই ইমান দূৰ ভিতৰখিনি ইমান ভালকৈ নাজানো, কিন্তু এইটো কথা ঠিক যে আন্ধাৰত যদি আপুনি বস্তু এবিধ কাটি কিনে লগাই বা ব্যৱহাৰ কৰে, সেইটো বস্তু কিন্তু পোকে সহজে খাব নোৱাৰে। সেইটো আপোনালোকে একবাৰ চাব পাৰে। আৰু ভিডিঅ'বিলাক চাই কেনে পায় জনাবচোন। বহুতে ধুনীয়া ধুনীয়া কমেণ্ট কৰে। সিদিনা বাইদেউ এজনীয়ে মোক, আপাৰ আচামৰ হয় বাইদেউজনী, মোক মানে ফটো দিছে। তেওঁৰ কোনোবা বান্ধৱীয়ে
কিবা বটলৰ কাটি কিনে ফুলৰ হেৰি বনাইছে, মানে কি ফুলৰ টাব বনাইছে, ধুনীয়া মানুহৰ আকৃতি, বহুত ধুনীয়া লাগিছে সঁচাই। বাইদেউ কৈছে যে তুমি ট্ৰাই কৰিবাচোন, তুমি পাৰিবা। মই বাইদেউ কোৱা মতে মই চেষ্টা কৰিম বাৰু, সময় লৈ এইটো বনাব চেষ্টা কৰিম। ৰং চং কৰিছে ধুনীয়াকৈ, অলপ সময় ল'ব লাগে, কাৰোবাৰ সহায় লাগিলে ল'ম। মই বাইদেউক মানে ভিডিঅ'টোৰ জৰিয়তে বাইদেউক ধন্যবাদ জনালোঁ। সঁচাই ভাল লাগে। আপোনালোকে আৰু যদি কাৰোবাৰ হাতত সেনেকুৱা কিবা আছে দিবচোন, মই চেষ্টা কৰিম। এই গাঁঠিবিলাক মানে ধুনীয়াকৈ মিলিলে মানে ৰছাডাল যদি ভাজ নালাগে, ইমান টাইট হয় মানে কাম কৰা, মানে সেই জোচটো মানে আৰু মানে বাঢ়ি যায়। বৰ ধুনীয়া ফিটিং হৈছে দিয়ক, মই নিজে গম পাইছোঁ। আপোনালোকৰ চাই কিজনী গমেই পাইছে, ফিটিংটো বিৰাট ধুনীয়া হৈছে, মানে গাঁঠিবিলাক মিলিছে ধুনীয়াকৈ। মোটামুটি লাষ্ট গাঁঠি আৰু এইটো লাষ্ট টানটো মাৰিলে মোৰ গাঁঠা কামটো সম্পূৰ্ণ হ'ব। এইফালেদি মোৰ এতিয়া বাঁহৰ কাম থাকিব অলপ, একদম ফিটিং ফিনিছ বঢ়িয়া। মজা। এইফালে এতিয়া মই সোমাই দিলে মই এটা বল্টু এটা লাগিব মোক। এই তলফালে এটা সৰু নট সোমাই দিছোঁ, দেখিছেনে? মানে মোৰ বস্তুটো এইটো যিটো কমাৰ তাত বনাই আনিছিলোঁ, ফুটাটো অলপমান সৰু হৈছে। পুৰণা এটা নট আছিল, সেইটো আগত সোমাই লৈছোঁ। নহ'লে কি হ'ব, এইটো যদি বেছি জোৰ কৰি কোবা নহয়, ঠেটটো মাৰ খাই যাব। ঠেটটো মাৰ খাই গ'লে মই যিটো নটটো ফিটিং কৰিব নোৱাৰিম, মানে বস্তু ফিনিচিং নাই, গুণাই চুনাই দি গাঁঠিব লাগিলে। সোমাল দে কিবা। মানে এইটো মানে ইফাল সিফাল যাব নোৱাৰাকে দুফালে দুটা পুমা দিব লাগিব, আমি পুমা বুলি কওঁ। এই প্লাষ্টিকৰে মই দি দিছোঁ। এই ৰ'দডালত এইফালে এটা সিফালে এটা, তেতিয়া বাঁহডাল মানে লৰফৰ হ'ব নোৱাৰে, সি মিডিলত থাকি যাব। আৰু এইটো 3.5 ইঞ্চি কৰি দিছোঁ। বাঁহডাল আপোনাৰ 1.5 ইঞ্চি মান আছে। ধুনীয়াকৈ মোৰ ভিতৰখিনি আপোনাৰ 9 ইঞ্চি মানৰ হৈ যাব, 8.5 9 ইঞ্চিৰ হৈ যাব। হ'লে সেইফালে আপোনাৰ নট বল্টুটো 10 ইঞ্চিৰ আছে, ধুনীয়া ফিটিং হ'ব। ভাঙা হেকচো দিয়ে কটাটো বৰ দিগদাৰ। মই হেকচোৰ ফেম এটা মানে ফেমটো আছে, কিন্তু এই হেকচোখন আনিব পাহৰি যাওঁ সদায় সদায়, মানে বিৰাট মানে জোৰ লাগে ভাঙা হেকচো দি। আৰু মানে মই যিটো বস্তু মানে আপোনাৰ মাছ ধৰা মানে পানী সিঁচা খেনিখনৰ আৰু বেছি সময় নাই, মানে ফিনিচিং হ'লেই আৰু মই যিমান ভাবিছিলোঁ, মই ভবাতকৈও মানে বহুত বেছি মজবুত হৈছে। মানে বিৰাট ধুনীয়া ফিটিং হৈছে বস্তুবিলাক একদম মানে। আৰু আমি একচুৱেলি আগত গাঁৱত যেতিয়া বনাইছিলোঁ, এই মইতো বল্টু দি দিছোঁ 10 ইঞ্চিৰ, এইটো আমি বাঁহৰে দিছিলোঁ। মানে কি হয়, ভাঙি যায় মানে বছৰে বছৰে, নহ'লে কেতিয়াবা মানে পানী সিঁচি থাকোঁতে ভাঙি যায়। এইডালটো ভাঙাৰ চান্স নাই, মাজৰ বাঁহডাল মানে কেতিয়াবা সাল সলনি কৰি দিব লাগিব পাৰে, বাকীখিনি একদম মজবুত হৈছে। শেষত এটা কথাই কওঁ, এই সঁজুলিবিধ গাঁৱৰ লগতে আজিকালি কিন্তু চহৰতো প্ৰয়োজন হৈছে। মানে চহৰত যদি অলপ মানে বৰষুণ দিলে আজিকালি কৃত্ৰিম বানপানী হয়। কৃত্ৰিম বানপানী হ'লে আপুনি ঘৰৰ ৰুমৰ পানী মগ বেলচা মানে চৰিয়া বাতি যি পায় সেই দি সিঁচিব লগা হয়। মানে এনেকুৱা এখন যদি থাকে, আপোনাৰ মানে পানীটো সিঁচাত বৰ সুবিধা হ'ব। মানে আজিকালি কিছুমান বস্তু গাঁৱত দৰকাৰ হোৱা বস্তুবিলাক চহৰত দৰকাৰ হৈছে। কিন্তু আৰু এই দৰকাৰ হোৱাৰ মানে মূল কাৰণেই হ'লো আমি ঘৰটো বনাওঁ, ড্ৰেইনটোৰ কথা চিন্তা নকৰোঁ, ৱালখন দি দিছোঁ, পানী ক'ত যায় যাব। মানে চবকে মোক লাগে, মানে সমাজৰ কথা মানে হেৰিৰ কথা চিন্তা কৰা মানুহ হয়তো ময়ো, হ'ব দে ঘৰটো হ'লেই হ'ল আৰু মানে ড্ৰেইনটো কিয় লাগে, হৈ গ'ল কমপ্লিট। একদম মানে টনটনীয়া হৈছে, বিৰাট মজা। এইখন পালে বৰ্তমান দাদাহঁতৰ বিৰাট সুবিধা হ'ব। আমাৰ মানে এই মাছ ধৰা বস্তুবিলাক আমি মানে যিমান ব্যৱহাৰ কৰোঁ, আমাৰ সিহঁতে বৰদেউতা দাদাহঁতে বেছি ব্যৱহাৰ কৰে। বিৰাট ভাল হ'ব সিহঁতৰ। তে ভিডিঅ'টো চাই যদি ভাল লাগিল,
মোৰ ইউটিউব চেনেলটো মানে বহুতে চাই ভিডিঅ'বিলাক ছাবস্ক্ৰাইব মানে কিয় বা নকৰে নাজানো আৰু আজি বৰষুণ দি আছে ৰাতিপুৱা যেতিয়া ডিউটিত যাব মানে উঠিলোঁ ডিউটিত যোৱাৰ আগে 6টামান বজাত বিৰাট বৰষুণ ৰুমৰ সন্মুখতে পানী হৈছে এবাৰ আপোনালোকক সিঁচি দেখালোঁ এনেকে ঘৰতো যদি সেই সুবিধাকণ পাওঁ আৰু কোনে মাতে আৰু মোক তে ভিডিঅ'টো ভাল লাগিলে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কি ক'ম আৰু ঘণ্টাটো বজাই দিব মানে এনেকুৱা আৰু নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে নটিফিকেশ্যন পাই যাব বিৰাট ফূৰ্তি লাগিছে দিয়ক মনটো